अरुणोदय बिथांखिखौ लानानै खालाइगाव दुंहाव थासारि सोमजिदों। खालाइगाव बिटिसि काउन्सिल बिसायख'थिनि सिगां अरुणोदयनि बिथांखिखौ लानानै दुंहाव थासारि। मुलाम्फा मोनग्राफोरनि फारिलाइनि थाखाय बे थासारिया सोमजिदों। मिथिनो मोननाय जादोंदि बिजेपिनि मावथिफोरनि मोनसे थाखोखौ अरुणोदयनि मुलाम्फा मोनग्राफोरनि फारिलाइयाव सोफादेरनायनि जाहोनाव बे थासारिया सोमजिखांदों। इउपिपिएलनि मावथिफोरनि मोनसे थाखोआ अजद दैखांदों दि अरुणोदयनि फारिलाइखौ बुथ थाखोनिफ्राय खोन्दो जौगाखां मावख'गिरिनि मावख'आव गथायनाय फारिलाइखौ बिजेपि, इउपिपिएल आरो बिपिएफनि बिजाथिफोरानो सागान होदोंमोन। नाथाय सनिबारखालि बिजेपि मावथिफोरनि मोनसे थाखोआ ब्लक जौगाखां मावख'गिरिनि मावख'आव थांदोंमोन आरो बालिपारा, भकतपारा आरो नाहरबारि ओनसोलाव बुथ थाखोनि फारिलाइखौ सोलायदोंमोन। बे समावनो बिजेपिनि मावथिफोरनि मोनसे थाखोआ नाहरबारि बुथ थाखोआव गावसोरनि नंखाय सागानजों ब्लक जौगाखां मावख'गिरिनि मावख'आव फारिलाइखौ गथायदोंमोन, जायनि थाखाय बिजेपि मावथिफोरखौ नाहरबारिनि इउपिपिएल आरो बिपिएफनि सानै सोद्रोमाया अजद खालामदों। नाथाय सोंलु सिखांदों दि बिसायख'थिनि सिगां बिजेपिआ मानो बेबायदि खालामदों? बेबायदि खामानिया माबोरै बिजेपिनि भटखौ बांहोगोन? नङाबा बे खामानिखौ सोरबा गोदानै फैनाय बिजेपिनि मावथिफोरा दिगन्त बरुवाखौ नारसिननो थाखाय खालामदों नामा? बेयो मोनसे गेदेर सोंलु जानानै फैदों। বিজেপি সরকার হায় হায় বিজেপি মুর্দাবাদ বিজেপি মুর্দাবাদ হায় হায় বড়ুয়া হায় হায় বড়ুয়া হুঁশিয়ার অরুণোদয় from Shuri বিজেপি go back বিজেপি go back বিজেপি অরুণোদয় সুর অরুণোদয় সুর বিজেপি অরুণোদয় সুর কলাইগাঁও ব্লকত হুঁশিয়ার কলাইগাঁও ব্লকত দুর্নীতি নচলিব ব্লকত দুর্নীতি নচলিব কলাইগাঁও ব্লকত বিজেপি দুর্নীতি নচলিব বিজেপি go back বিজেপি হুঁশিয়ার বিজেপি go back বিজেপি মুৰ্দাবাদ ঠিকে থাকে আৰু সন্মুখৰ পেজতে তেওঁলোকে নোহোৱা কৰি কিনে ইয়াতে বেলেগ হিতাধিকাৰী পাব, উপযুক্ত নোহোৱা হিতাধিকাৰীক ইয়াত তেওঁলোকে প্ৰক্ষেপ কৰি কিনে ইয়াতে প্ৰাৰ্থীৰ তালিকা প্ৰক্ষেপ কৰিছে। গতিকে আমি এই বিষয়ত উচিত তদন্ত বিচাৰিছোঁ আৰু আমি কলাইগাঁও আৰক্ষী থানাত আমি এজাহাৰ দাখিল কৰিছোঁ। এই ক্ষেত্ৰত আমাৰ 110 নম্বৰ, 111 নম্বৰ আৰু 112 নম্বৰ বুথ চেণ্টাৰৰ যিখিনি কাগজ আছিলে সেই কাগজখিনি বিজেপি দলৰ মনোনীত সদস্যগৰাকী বৃন্দাবন দাসে ইয়াৰ পৰা লৈ যাই কিন্তু তেওঁ স্বাক্ষৰ কৰি লৈ গৈছে, কিন্তু এতিয়ালৈকে সেই কাগজখিনি আমাৰ অফিচত জমাও দিয়া নাই। আৰু তেওঁক সোধোতে এতিয়া বৰ্তমান বিজেপি দলৰ যিবিলাক মানুহ আহিছে তেওঁলোকে আমাক বিনয় নাথ ডাঙৰীয়া আৰু এইফালে আৰু কেইজনমান আহিছে, ইয়াতে আমাক তেওঁলোকে ভাবুকি দি আছে। এতিয়া ঘটনাটো হৈছিল আজি কিছুদিনৰ পৰা আপোনালোকে গম পায় যে অসম চৰকাৰৰ যিটো অৰুণোদয় আঁচনি এইটো আমাৰ ৰূপায়ণ কৰিছে, অৰুণোদয় 3.0। এতিয়া আমি আছিলোঁ অৰুণোদয় বাছনি কমিটিৰ গভৰ্ণমেণ্ট নমিনেটেড 21জন সদস্য। তাৰপিছত একোটা বুথত 4জনকৈ তেওঁলোকে সদস্য দিছিলে। এতিয়া চৰকাৰী নিয়ম মতে 4জন সদস্যই মিলি যিখিনি আমাৰ অঞ্চলটোৰ বা বুথখনৰ যিখিনি আমাৰ হিতাধিকাৰী আছে আমি বাছনি কৰি তেওঁলোকক আমি অৰুণোদয় তালিকাভুক্ত কৰিব লাগে। কিন্তু 169 নং বুথ 2 নম্বৰ নাহৰবাৰী LP স্কুল ৰাইট ছাইডত আমি তাতে মেম্বাৰ আছিলোঁ ভাস্কৰ ডেকা, জগত ডেকা, প্ৰমীলা নাথ আৰু কেশৱ চহৰীয়া। এতিয়া ভাস্কৰ ডেকাই কি কৰিছে, আমাৰ বাকী 3জন মেম্বাৰৰ অজ্ঞাতে তেওঁ বেনিফিচাৰী আমাৰ যিটো কোটা আছিলে 138জন, সম্পূৰ্ণ 138জনৰ কোটাটো ফিল আপ কৰি তেওঁ জমা দিছে। আৰু আমি যেতিয়া তেওঁক আলোচনাৰ কাৰণে মাতিলোঁ, আমাৰ লগত সহযোগ কৰা নাই, কৈছে বোলে মই ছাবমিট কৰিলোঁ, তাত মই নেগচিয়েশ্যনছ কৰিব নোৱাৰোঁ। তাৰপিছত কি হ'ল, আমি উপায়ন্তৰ হৈ প্ৰমীলা নাথ আৰু মই মিলি আমি এখন আমাৰ ফালৰখিনি তালিকা প্ৰস্তুত কৰি আমি BDO অফিচত আজি জমা দিব আহিছিলোঁ। তাৰপিছত আমাক কোৱা গ'ল যে 160
69 অলৰেডি জমা হৈছে। তেতিয়া আমি আচৰিত হ'লোঁ কোনে জমা দিলে, কাৰণ নিয়ম মতে কি হয় 4জন মেম্বাৰৰ তাত চহী থাকিব লাগে, BLৰ চহী থাকিব লাগে। এতিয়া আমাৰ অজ্ঞাতে আমাৰতো চহী লোৱাই নাই, তেওঁ কেনেকৈ জালিয়াতি কৰিছে আপোনালোক দেখুৱাইছোঁ মিডিয়াৰ সন্মুখত, চাই লওক। এইখন আপোনালোকে চাব পাৰে যে শেষৰ পেজত যি 4জন মেম্বাৰৰ চহী থাকে, মেম্বাৰ 1 ভাস্কৰ ডেকাই নিজে মাৰিছে। মেম্বাৰটোত কেশৱ চহৰীয়া তেওঁৰ মেম্বাৰ হয়, কিন্তু এইটো তেওঁৰ হাতৰ আখৰ নাই, আৰু ফোনেদি আমি তেওঁলোক কনফাৰ্ম কৰিছোঁ, ফোন ৰেকৰ্ডিঙো আমাৰ লগত আছে। তেখেতৰ অৰিজিন চহী নাই, তেওঁৰ অজ্ঞাতে এইটো ডুপ্লিকেট কৰি মাৰিছে। তাৰপিছত 3 নম্বৰটো হ'ল কোষেশ্বৰ বৰ্মন, যিজন নেকি আমাৰ এৰিয়াৰে হয়, কিন্তু তেওঁ কি এই চিলেকশ্যন কমিটিৰ কোনো মেম্বাৰ নহয়, আৰু আমি জনাত তেওঁ অসুখীয়া, এতিয়া শয্যাগত হৈ আছে। তেওঁৰ চহীটো তেওঁ জানেনে তেওঁৰ জ্ঞাতে মাৰিছে সেইকাৰণে নাজানো, কিন্তু এইটো কোষেশ্বৰ বৰ্মনৰ চহীটো মানে ভাস্কৰ ডেকাই কি কৰিছে, জালিয়াতি কৰিছে। কৰি উঠি তাৰপিছত আজি আহি ইয়াতে গম পালোঁ, পাই মানে ইয়াতে বিভিন্ন যে 2 নম্বৰী দুৰ্নীতিৰ মানে হৈ আছে আমাৰ ব্লকখনত ৰিগাৰ্ডিং অৰুণোদয় কোনোবা এটা বিশেষ দলে তেওঁলোকে কি কৰিব বিচাৰিছে, ক্ৰেডিট ল'ব বিচাৰিছে, বাকী বিপক্ষবিলাকক তেওঁলোকে ডিপ্ৰাইভ কৰিব চাই আছে। গতিকে এনেকুৱা ধৰণৰ ঘটনা ঘটি আছে, আৰু এতিয়া যদি ইমিডিয়েট ইয়াৰ ওপৰত ষ্টেপ দিয়া নহয়, আমাৰ এই হিতাধিকাৰীসকল, প্ৰকৃত হিতাধিকাৰীসকল মানে অৰুণোদয় লাভালাভৰ পৰা বঞ্চিত হ'ব। লগতে আমাৰ 170 নম্বৰ বুথৰ সন্মানীয় আমাৰ সদস্যগৰাকী আছে, তেওঁ এই বিষয়ে ক'ব তেওঁৰ বুথটোত কি হৈছিল। 170 ভোট কমিটিটোত মানে মই BPF ফালৰ পৰা সদস্য, মানে আমি 4জন সদস্যই মিলি EPPLৰ হিতেশ বৈশ্য দাদা আছে, মই আছোঁ, তাৰপিছত মানে কমলাকান্ত বৈশ্য আৰু গিৰীশ চৰণীয়া, আমি 4জনে মিলি আমি কালি লিষ্টখন প্ৰস্তুত কৰি BLৰো চাইন আনিলোঁ। আনি তেওঁলোকে ক'লে কি, যিহেতু যোৱাকালি ৰাতি 10:30 বাজি গ'ল, ইমান ৰাতি মহিলা মানুহ এজনীতো ঘূৰি ফুৰা সম্ভৱ নহয়, আমাৰো ঘৰ সংসাৰ আছে, সেই বুলি মই ঘৰত গ'লোঁ। যাওঁতে কমলা বৈশ্য আৰু উমেশ শইকীয়া দাদাই ইয়াতে কাগজখিনি জমা দিম বুলি লৈ আহিছে তেওঁলোকে। আনি কিন্তু আমি হিতেশ বৈশ্য দাদা, মই আৰু BLO থাকোঁতে যিখন মানে লিষ্ট আছিলে, সেই লিষ্টখন তেওঁলোকে মানে চেঞ্জ কৰি কেনে জমা দিছে। ইয়াতে জমাটো দিছে, আৰু ইয়াতে 3টা চাইন মোৰ নহয়, তেওঁলোকে নিজে মাৰি দিছে, তেওঁলোকে জালিয়াতি চহী মাৰি দিছে। মই গম নাপাওঁ, এই 3টা চহীটো মই গম নাপাওঁ, মই আপোনালোকক দেখুৱাই দিছোঁ। এইটো চহী মই মাৰা নাই, আৰু এই চহীটো মই মাৰা নাই, আৰু এই চহীটো মই মাৰা নাই, আৰু এই লাষ্টৰ পেজটো তেওঁলোকে ঠিকে ৰাখিছে। এই লাষ্টৰ পেজটো আমি 4জনে মিলি কৰিছোঁ, এই লাষ্টৰ পেজৰ চাইনটো মোৰ এইটো, কিন্তু এই বাকী এইকেইটা চাইন তেওঁলোকে নিজে মাৰিছে, মই নাজানাকৈ মাৰিছে। আৰু অলৰেডি গোটেই লিষ্টখনত 9-10জনমান মানুহৰ নেম চেঞ্জ কৰি দিছে, আৰু তেওঁলোকে এইটো ভাল কাম কৰা নাই বুলি মই ভাবোঁ, আৰু মোৰ ফালৰ পৰা মই মন্তব্য দিছোঁ। তেওঁলোকৰ যদি সেনেকুৱাই মনোভাৱ আছিল, আমাৰ লগত মিলিজুলি কেনে তেওঁলোকে যদি সেই মানুহকেইজনক নিদিলে নহয়, আমাক ক'লেওতো আমি দিলোঁ হয়। তেওঁলোকে কিয় ইমান হেৰি কৰিব লাগে, মানে তেওঁলোকৰ এইটো কি বুলি ক'ব লাগিব, তেওঁলোকৰ এইটো চুৰ স্বভাৱটো কিয় আনিব লাগে? তেওঁলোকৰ মনত ইমান শংকা আছেনে? তেওঁলোকৰ মনত স্পষ্টভাৱে ৰাইজৰ কাম কৰিবলৈ ওলাই আহিবলৈ তেওঁলোকৰ হেৰি নাই নেকি? তেওঁলোকে যে চুৰ কৰি কামবিলাক কৰে, তেওঁলোকে ভালভাৱে ওলাই আহি কামখিনি কৰিব নোৱাৰে নেকি আমাৰ নিচিনাকৈ? হয়, আমি এজাহাৰ দাখিল কৰিম, আমি লিখিছোঁ, থানাত গৈছোঁ, আমি এজাহাৰ দাখিল কৰিম, অলপ সময় ৰখিব দিছে। এইখিনিয়ে মোৰ ক'বলগীয়া। মোৰ চেণ্টাৰত যিহেতু কমলা বৈশ্যই মানে বস্তুটো জমা দিব আনিছিলে, নথি পত্ৰখিনি, মই তেওঁৰ হেৰিতে মই এজাহাৰখন দিছোঁ কমলা বৈশ্যৰ কাৰণে। হয়, সেইখিনিয়ে মোৰ ক'বলগীয়া। खालाइगावनिफ्राय असीम शर्मानि रिपर्ट NBT लाइभ।